আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ আজি মই বহুত হেপি গম পোৱা না ৱাও তয়ো হেপি হোৱা নেকি বাহ কি কাণ্ড ৰে অৰে বাবু মোৰ 14টা বয়ফ্ৰেণ্ড কৰোনা হৈ মছে তে মোৰ ভাল নালাগব কি 14টা বয়ফ্ৰেণ্ড হা তই দেখোন মোক সিঙ্গেল বুলি কৈছিলি ময়ে বোলে তোৰ বোলে প্ৰথম প্ৰেমিক হা নহয় মানে বাবু মানে এনে আৰু মানে এলে মানে আগৰ কথা আৰু সৰু কালতে 14টা আছিল এখনটো তইয়ে না হলেও কিন্তু মই মস্ত বেয়া পালো হা তই মোক এনেহেন ফাঁকি দি আছিলি আজিহে গম পালো মৰা কাৰণে তলে তলে এইও মানে কম বনৰি নহয় এই বাবুটো বেয়াই পালি না কি কলি মনে মনে কি কলি একো নহয় দে না 5 তো পাস না বেবি হয় তোৰ ক্ষেত্ৰত 5 হয় মোৰ ক্ষেত্ৰতহে 5 প্ৰেজেন্ট হয় ন এ হ'ব দে না বাবু বেছি ধৰি নাথাকবি তাহন বেচেৰা মৰি গৈছে তাক কৰোনা হৈ মছে কাৰণ কম ভাল পাইছো না মই এই বেটিটো গমেই নাপায় মোৰো যে একমাখা আছিল হিচাপ চাৰা গাৰ্লফ্ৰেণ্ড ভালে হৈছে দে এই টপিকটা এতিয়াই ক্লজ কৰা ভাল নহ'লে আৰু মোৰ কাহানীটাই ওলাই পৰিব না এ কি কৰে মনে মনে ইফাল দিছাই শুনা নাপাং কিয় নাই মুনু তোক আজি তামাম ভাল দেখছে সেইটাই কৈছো আৰু বাবু থ্যাংক ইউ ওকে বাবু তই মোক কেতিয়া মিছা কথা নকোৱাতো নাই পাগল নেকি তোক মিছা কথা কম বেবি থেই হয়নে দেন সাগৰিকা কোন কৌশিক বাবু আই লাভ ইউ টু বেবি তই তো মোক ক'ত দূৰত ফুৰবা নিবা পাৰা ক'ত নেনাই লং ড্ৰাইভত যাবা খুজো মই তই আৰু লং ড্ৰাইভ দে ক'ত যাবি ক'ত যাবা ইচ্ছা আছে এই লাডাখৰ ফালে যাবা খুজো মই নিবিনা নাই কোনা আজি আমি আহাতে গাড়ীত এই আধা ঘণ্টা ৰাস্তাত কেইবাৰ বমি কৰিছা মনত আছে অনলি 3 বাৰ হে লাডাখ যায় তাই হেল্ল' ততকে তোমাৰ আগৰ বয়ফ্ৰেণ্ড গিটাই বহুত ভাল আছিল কমসে কম মই বমি কৰিলে তাহন খাইছিল বমি গিলা মৰমতে পকা লাগি তই এনেকে বমি কৰি মৰছিলি আৰু তাহত খাইছিল চুপ থাক মোৰ ফোন আহিছে এটা হেল্ল' হয় ময়ে হা কি সিলেক্ট হৈছো থ্যাংক ইউ সো মাচ কি হলে ভখৰা লাগি এনেকে লেবেল দি মৰবা লাগছা আটা বাৰি মৰবা লাগছা অন্ধ এন দেখা চশমা জোৰা পিন্ধি কি হৈছে আৰে কি হোৱা নাই হিতা হুদ তোৰ নিচিনা বয়ফ্ৰেণ্ড নালাগে মোক আজিৰ পৰা ব্ৰেকআপ আমাৰ ওকে ব্ৰেকআপ বাপ্পাও তুই ব্ৰেকআপ কৰবি কিয় আৰে মই চিনেমাত সিলেক্ট হৈ গেলো হিৰোইন বনাই দিব মোক হিৰোইন তই আৰু হিৰোইন হাইবা নালাগে তোৰ নিচিনা ভকৰা লগা মানুহবিলাক খবৰ পালেহে হিৰো এড দিছিল হিৰোইনৰ কাৰণে এপ্লাই কৰিব মই কৰিছো মই সিলেক্ট হৈছো ওকে গতিকে আজিৰ পৰা মই হিৰোইন কিবা মাথায় কাম নিদে মোৰ তোৰ কথা শুনি আৰে লেভেল আছে তো আমাৰ হিৰো মোক হিৰোইন বনাইহে আৰু দুদিন পিছত বিকজ হি ইজ পলিটিক্স না মই এক্টিং কৰিম দুদিন পিছত মই মেথি টুমথি কণ্ঠা ৱাও তই পাৰবি দে মোৰ লগতো এক্টিঙে কৰি আছা না লাইফত গতিকে তই ভাল হিৰোইন হব পাৰবি তোৰ লগত আৰু মই কথা পাতলেহে